मुझे भाई मारो तुम्हार जेफ तो गाइस मोर जेफ নাই আৰু নাম মোৰ নাই নামটো কেনেকৈ গম পাই ব্ৰো So okay, so hey guys, কি খবৰ আপোনালোকৰ আগৰ সকলে খবৰ ভাল মোৰো ভাল তো বলক আজি ভিডিওটো আমি আৰম্ভ কৰো বলক ৰব এটো খুলিলেও ৰব SABIKUR te camera di video kara na mobile di Raju Vlogs opora khudilo এনে ক্যামেৰা তো একচুয়ালি মই দুটা মোবাইল দি ইউজ কৰো এডিটিং বা থাম্বনেল কাৰণে আৰু এটো দুইটা দি চলাই আছো আৰু লগতে আছে ক্যামেৰা Canon তো একেদিদি হৈ আছে মানে DSLR Canon দি কৰি আছো আৰু দিগন্তদাই কোৱেশ্চন কৰিছে যে ইমান ঠাণ্ডা দিগন্তদাই কোৱেশ্চন কৰিছে যে ওৱান দিন মানে ওৱান ডে কাৰণে যে সিএম হকি কৰিম তো ওৱান ডে কাৰণে সিএম হলে মই ফাৰ্ষ্টতে শিক্ষা ক্ষেত্ৰত 40% টকা মানে শিক্ষা ক্ষেত্ৰত দি দিম আৰু 40% টকা থাকিলে মই হেতু স্বাস্থ্য বিভাগত দি দিম আৰু 20% গাঁও যিবিলাক ঠাই আছে সকলো উন্নত কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ অসমখন উজলাই লৈ যাব চেষ্টা কৰিম ইয়া আৰু বহুতে হদি থাকে মোৰ জিএফ আছে নেকি মোৰ জিএফ নাই আৰু কোনে দিছে আসাম বয় জিএফ আছে নে তোমাৰ ঘৰ ক'ত আৰু কোন কোন আছে একচুয়ালি গাইস কি কম জিএফ নাই এইটো ভাবে নকও মই আৰু মোৰ গটো হৈছে হুজাই দিছিগো লংকা আৰু লংকা আপোনাক কন্টাক্ট কৰিলে পাই যাব আৰু গৰত কৈ দিলো অলৰেডি তো পল্লৱ ৰয় ব্ৰো ওয়াইটি আহা কিমান দিন হল ওয়াইটি আহা ইমান দিন নহল 4 মাহ হল আৰু ৰামান ব্লগ ভিডিও লাগে ওকে ব্লগ ভিডিও আহি যাব তৰা ক্ৰিয়েচন তোমাৰ ঘৰ ক'ত মোৰ ঘৰ একচুয়ালি কলো আৰু পৰিপুকন ব্লগ তোমাৰ ঘৰ ক'ত কি পঢ়ি আছা একচুয়ালি গাইস মই বৰ্তমান পঢ়ি আছো 7ত 8ত উঠিম 15 দিন পিছতে আৰু মোৰ ঘৰটো হুজাই এতিয়া নেক্সট ইউনিক কুৱেশ্যনৰ আগবাৰো বলক সো গাইস তো ৰব এক মিনিট তো এজনে মধুস্মিতা শৰ্মায়ে সুধিছে দাদা ইউ আৰ বিগ ফ্যান থ্যাংক ইউ তোমাৰ ফাৰ্স্ট কিউএনএ মজা লাগিব ওকে ইউটিউবত গ্ৰো হোৱাৰ টিপছটো দিয়াচোন দাদা প্লিজ হে দাদা নহয় ও ভাইটি বুলি মাতিব লাগিছিল তো যিকিনে হোক ইউটিউবত টিপছটো দিব লাগে তো মই কৈ আছো যে আপোনালোকে যদি নতুন ক্ৰিয়েটৰ হয় তেনেহলে ভাল কন্টেন্ট দিয়ক আৰু থাম্বনেলৰ ওপৰত মানে ভালকে এডজাস্ট কৰক যে থাম্বনেল ভাল হ'ব লাগিব আৰু থাম্বনেলতকৈ ভিডিও আৰু বেছি ভাল হ'ব লাগিব তেনেহলে আপোনালোকৰ ভিডিও বিলাক এনে মানে গ্ৰো হৈ যাব তো নেক্সট বা কি কৰিছে বা তো ওয়াক্স সেকেন্ড ৰব এডজাস্ট কৰিব লাগে ক্যামেৰাটো ৰেকিবলস সুপাৰ ফ্যাক্টে সুধিছে ব্ৰো হু ইজ ইয়োৰ ফেভাৰিট বলিউড এক্টৰ মাই বলিউড এক্টৰ বুলি ক'ব গলে সলমান বস আৰু কি হু ইজ ইয়োৰ ফেভাৰিট বলিউড এক্ট্ৰেছ শিল্পা শেট্টি তোমাৰ এনসাৰ মতে মই দি আছো আৰু একচুয়ালি মোৰ ফেভাৰিট বলিউড এক্টৰ বুলি ক'ব গলে সলমান খান আৰু এক্ট্ৰেছ ক'ব গলে এইটো আপোনাৰ শিল্পা শেট্টি এনে ভিডিও চাও ডু ইউ হ্যাভ ইন্টারেস্ট ইন গেমিং একচুয়ালি গাইস মই গেমৰ ওপৰত ইন্টাৰেষ্টিং একেবাৰে নাই আৰু ইয়াতে দিছে ইফ ইউ আৰ দ্য ইন্টাৰেষ্ট when which game will নহয় বাই মই বেলা গেমৰ ওপৰত ইন্টাৰেষ্ট নহয় আৰু কোনোবা কি কৰিছে ভিলেজ ব্লগছ সাবিকুৰ যিবিলাক নতুন কৈ ইউটিউব স্টার্ট কৰিছে তেওঁলোকক কি ক'ব বিচাৰা তো এইটো মই ভালকে কৈ আছো যে আপোনালোকে যদি নতুনকৈ ইউটিউবত মানে নতুন ক্ৰিয়েটৰ হয় তেনেহলে ভাল ভিডিও দিয়ক আৰু থাম্বনেলটো ভালকে দিব থাম্বনেলতকৈ ভিডিওটো আৰু 3 গুণ বেছি ভালকে দিব তেনেহলে আপোনালোকে ফটোকা গ্ৰো হ'ব পাৰিব আৰু সো এছামিজ মেকাৰৰ পৰা মোক খুদা হৈছে যে দাদা বহুতে ইউটিউব 1 ইয়াৰ্স 2 ইয়ার্স চলাই ডিমোটিভেট হৈ যায় তাৰ বিষয়ে কি কবা তো বন্ধুসকল আপোনালোকে এই কথাটো ভালকে শুনিব যিকোনো বস্তু যদি আপোনালোকে সাকসেস হোৱা নাই সেই বস্তুটো আপোনালোকে 10 ইয়ার্স লৈকে কাম কৰি যাওক 1 ইয়ার্স 2 ইয়ার্স 3 ইয়ার্স 10 ইয়ার্স লৈকে কাম কৰি যাওক সাকসেস তো হ'বই আৰু আপোনালোকে সাকসেস বস্তুটো এনেকুৱা নহয় যদি আপোনালোকে যিকোনো এটা জব খুজি আছে মানে জবটো ফটককে নাহে বস্তুটো ফটককে নাহে কাৰোবাৰ ফটককে আই যায় টকা মকা দিলে আই যায় কিন্তু বস্তুটো এনেকুৱা ধৰণৰ যে আপোনালোকে যিকোনো বস্তু মেহনত करना पड़ती है
আপোনালোকে যিমান মানে কষ্ট কৰিব সিমানেই ফল পাব ইউটিউব বস্তুটো এনেকুৱা আপোনালোকে ইউটিউবত ভাল ভাল কণ্টেণ্ট দিয়ক ভাল ভাল মানে ঠাই দেখুৱাওক মানুহক ভাল ভাল কিবা এটা মানে আপোনাৰ ভিডিঅ'ৰ পৰা কিবা এটা মানুহে শিকিব পাৰিছে ইউটিউব নহয় এনিথিং মানে যিকোনো বস্তুত আপোনালোকে তেনেকুৱাই মানে হয় আৰু তো আপোনালোকে ডিমোটিভেট নহ'ব যিকোনো বস্তুত মানে ছাকচেছ নোহোৱাকৈ এৰি নিদিব আৰু আপোনালোকে যিকোনো বস্তুত ছাকচেছ হ'বই আৰু এজনে দিছে কমল দাস যিকোনো মানে প্ৰয়োজনীয় বস্তু যদি হেৰাই যায় বা গুচি যায় হয় যিকোনো বস্তু প্ৰয়োজনীয় বস্তু হেৰাই যায় বা গুচি যায় পিছতে বহুত কষ্ট লাগে বা কি হৈছে মই ক'ব লাগে তো কৈ আছোঁ ৰ'বা যিকোনো বস্তু মনৰ পৰা গুচি যায় বা আঁতৰি গ'লে বহুত দুখ লাগে তাৰ বিষয়ে কি ক'বা তো মই এইটোৱে ক'ম যে যিকোনো বস্তু বা আজি ধৰক আপোনাৰ মোবাইলটো গুচি গ'ল বা আপোনাৰ জিএফটো গুচি গ'ল মোবাইল আৰু আছে জিএফো আৰু আছে লৈ লওক আপুনি আৰু আপোনালোকে মানে ইমান দুখ কৰিব নালাগে মোবাইল আপোনালোকে এভেইলেবল আছে আপোনালোকে এদিন নহয় এদিন ল'ব পাৰিব বা গাৰ্লফ্ৰেণ্ডো আপোনালোকে এদিন না এদিন পঠাব পাৰিব সেইবিলাক কথা নহয় আপোনালোকে মানে হেৰি কৰিব নালাগে মানে দুখ কৰিব নালাগে আৰু এইটো বহুতে সুধি থাকে নেক্সট বস্তুটোৰ ওপৰত টাৰ্গেট দিয়ক কিন্তু समझ गया কষ্ট হৈ আছে ভিডিঅ' গাইজ আমাৰ এনকেনাথ ফুড এণ্ড ব্লগছৰ পৰা মোক সোধা হৈছে যে ব্ৰ তোমাৰ ফেভাৰিট ইউটিউবাৰ কোন মোৰ ফেভাৰিট ইউটিউবাৰ হৈছে ট্ৰেভেল নয়ন আৰু তুমি ক'ত গৈ ব্লগ বনোৱা সপোন দেখিছা তো গাইজ মই ক'ত গৈ ব্লগ বনাবলৈ সপোন দেখিছোঁ এইটো বহুত মানে এটা মোৰ হাৰ্ডৰ কথা কৈ দিলে দাদাই তো মই একচুৱেলি আমেৰিকা ইংলেণ্ড ডুবাই এনেকুৱা ঠাইত বা শ্বিলং এনেকুৱা ঠাইত গৈ ব্লগ বনোৱা বহুত বেছি সপোন আছে আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকে বেছি শ্বেয়াৰ কৰিব মই যাব পাৰিম আপোনালোকক ভাল পোৱাৰ কাৰণে তো নেক্সট কি আহিল ব্লগাৰ বয় মানিক তোমাৰ ঘৰ ক'ত লংকা তোমাৰ জিএফ আছেনে নাই ফেভাৰিট ইউটিউবাৰ কোন ট্ৰেভেল নয়ন তো হৈ গ'ল বাহিৰৰ বাই বাই টাটা গুড বাই গয়া কুৱেশ্যন আহিছে ব্ৰ মানুহে যিকোনো বস্তু ফটককৈ গ্ৰ' কৰিব বিচাৰে এইটো ভালনে বিয়া এইটো একেবাৰে বিয়া ফটককৈ গ্ৰ' হোৱা বস্তুটো মই ভাল নাপাওঁ আৰু আপোনালোকে যদি ফটককৈ গ্ৰ' হ'ব বিচাৰি আছে ধৰক আপুনি ইউটিউব চলাই আছে বুজিছোঁ ইউটিউবত 3 মাহ ভিডিঅ' দিছে 3 মাহ ভিডিঅ' দি বহুত মানে কষ্ট লাগি আছে যে ইউটিউবটোত মানে ছাবস্ক্ৰাইবাৰ নহয় ৱাচ টাইমটো কমপ্লিট নহয় তেনেকৈ মানে আপোনালোকৰ মনত ডিমোটিভেট বস্তুটো সৃষ্টি হৈ যায় এনেকৈ কৰিব নালাগে আপোনালোকে 3 মাহ কৰিছে 4 মাহ কৰক 5 মাহ কৰক 6 মাহ কৰক 7 মাহ কৰক 10 বছৰ কৰক ছাকচেছ আপোনাৰ ওচৰত এদিন না এদিন আহিবই সেইকাৰণে আপোনালোকে কেতিয়াও ডিমোটিভেট হ'ব নালাগে যদি আপোনালোকে মোৰ কথা এটা বিশ্বাস কৰি লওক আপোনালোকে যদি ক'ৰবাত মানে যিকোনো বস্তু আপোনালোকৰ প্ৰয়োজনীয় বস্তু যদি আপোনালোকে হেৰাই যায় বা গুচি থৈ যায় আপোনালোকে বিয়া পাব নালাগে আৰু আছে আৰু লৈ লওক বি বয়সৰ পৰা সুধিছে মজা জিএফ কেইটা মিউজিক God থবৰাকো কেইছা কথা কেইটা ৰবা ব্ৰ মই ভাবি চিন্তি ক'ব লাগিব কেইটা 5 2 11 12 13 14 15 1 1 1 20 130 160 160 3000 4000 5000 6000 গণিবে মানে ক'বলৈ নোৱাৰিলো শান্ত মই নাজানো ভালকে তোমাৰ সকলোৱে মানে এটাই কথা কয় তোমাৰ জিএফ আছেনে ভাই মোৰ এতিয়া পঢ়াৰ সময় এইবিলাক জিএফ থকাৰ সময় মোৰ নাই ভাই নহ'লে তোমালোকৰ কাৰণে মজাদাৰ মানে সেই জিএফ নাম কি নাদ্দা অসমৰ পৰা সুধিছে জিএফ নাম কি একচুৱেলি মোৰ জিএফে নাই নাম কেনেকৈ ক'ম মাৰো মুজে নেই यार আৰু এতিয়া আপোনালোকক আৰু কেইটামান কুৱেশ্যন পৰাই ভিডিঅ'টো সমাপ্ত মাৰি দিওঁ
I'm